2 महीना समुंदर के साथ टाइम स्पेंड किया। बहुत अच्छा टाइम स्पेंड हुआ लॉकडाउन के टाइम पे, कोरोना के टाइम पे। और अभी 2 महीने के बाद संडे है, संडे 4 जुलाई हम लोग बेंगलोर आ गए और मिस करेंगे बहुत समुंदर को। और नेक्स्ट टाइम कब आएंगे मतलब पता नहीं, थोड़ा टाइम लगेगा, 1 साल के बाद या 2 साल के बाद ऐसा आएंगे। और रात को मैं गैस, वॉश बेसिन, फ्रिज सब कुछ क्लीन करके रेडी हो गई, पैकिंग सब कर रही हूँ। रात को मैं 1:30 ऐसा ही सोया। और ये देखिए सुबह 4:30 को या मैंगलोर, हम लोग मैंगलोर से बेंगलोर निकल गए। टेंपल में जो मम्मी लोग मतलब सासू माँ लोग जो पहले पूजा करते थे, वो टेंपल में थोड़ा सा पूजा करके, क्लोज था बाहर से गेट का, उधर से पूजा करके हम लोग अभी आ रहे हैं। 4:30 को निकल गए। और रास्ते में थोड़ा, क्योंकि कार अच्छे से ठीक नहीं हुआ है, लेकिन मतलब आ सकते ऐसा बोले हैं तो मैकेनिक ने, तो इसीलिए बीच में रास्ते में रुका के थोड़ा चेक करके। और ये हमारा डॉगी, उसको बहुत ज़्यादा जगह सही है, उसको गर्मी मतलब सहने को नहीं होता है, तो ना सीट को नीचे करके कॉट का जैसा करके उसको लेके आया हुआ है। और थोड़ा सा रोड में सोची दिखाती हूँ, ग्रीन होता है, बहुत सारा ग्रीन होता है, पहाड़ है, रास्ता मैं दिखा नहीं पाती हूँ क्योंकि मुझे चक्कर आता है। अभी बीच में रुका है बोल के मैं सोचिए थोड़ा सा वीडियो कर लेती हूँ। ये रुकाया ना, थोड़ा वॉकिंग करेंगे बा। এই ৰাতি মানে কালি সন্ধিয়াতে হ'লে আৰু এতিয়া ৰাতিপুৱা আমি বেংগলোৰ আহি আছোঁ। আৰু আজি হ'ল দেওবাৰ, সোমবাৰে আহিম বুলি ভাবিছিলোঁ। আৰু গাড়ীখনো ভাল হ'ল, মানে বহুত দিনলৈকে ভাল বুলি ক'ব নোৱাৰি। আকৌ বেংগলোৰলৈ গৈ শ্ব'ৰুমত দিব লাগিব। পিছে 1 মিনিট। আৰু অকণমান খোজকঢ়াই দিছোঁ। সেইফালে আমাৰ বিংগো আহিছে যে, আমাৰ ডগিটো, তাকো অলপ খোজকঢ়াই লৈছে। আৰু এয়া চাওক, মই এবাৰো ৰাস্তাটো দেখুৱাব ভালকৈ পৰা নাই, আজি অকণমান দেখুৱাইছোঁ। আমি আজি সোনকালে ওলালোঁ, 4:30 ঘৰৰ পৰা ওলাইছোঁ। কৃষা চব সেউজীয়া আৰু পাহাৰ, এইটো ওপৰত পাহাৰ দেখিছেনে? সেইকাৰণে অকণমান খোজকঢ়াই দিছোঁ তাইক, একেৰাহে বহি আহি আছে। এয়া চাওক পাহাৰটো, এইয়া ধোঁৱা হৈ আছে, মানে ৰ'দ ওলাবই আৰু এইফালে আমি আহিছোঁ, এইফালেদি আহিছোঁ, এইফালেদি যাম। হাই ফ্ৰেণ্ডছ, আমি বেংগলোৰ পালোহি দেই, 12:30 পালোহি। আৰু আমাৰ ইমান খেলিছে বস্তুবোৰৰ লগত, ইটো সিটো পিটিকি চাইছে, তাই খেলনা বস্তুবোৰ 2 মাহৰ পিছত পাইছে। আৰু আৰু বস্তু গোটেই খেলি মেলি, তাতকৈ ডাঙৰ কথা ইমান ধূলি, ঘৰটোত ইমান ধূলি। তাৰপিছত কাম কৰা মানুহজনীক এতিয়াতো কাম নকৰিলেও পইচাটো দিবই লাগিব, কাৰণ কৰোণাৰ কাৰণে কাম বন্ধ হৈ আছে। সেইকাৰণে যোৱাটো মাহৰ পইচাটো দিলোঁ, লগতে তাইক মাতিলোঁ অকণমান সহায় কৰি দিবলৈ। এসপ্তাহ এৰি থৈ যোৱা ঘৰটোৱে কিমান লেতেৰা হয়, আৰু আমি 2 মাহ এৰি থৈ যোৱা ঘৰটো ভাবকচোন। কৈছোঁ নহয়, ভৰি য'ত দিছোঁ তাতে চিন বহি গৈছে, ইমানেই ধূলি। আৰু চব চফা কৰি কাপোৰ কানি আধামান ধুই হ'ল, আৰু আধা ধুবলৈ আছে, বেগবোৰ ধুবলৈ আছে। আৰু মই ভাবিলোঁ নেক্সট ভ্লগৰ লগত এইটো মিলাই দিওঁ। আৰু এয়া হ'ল বৃহস্পতিবাৰৰ দিনা মই চাহ বনাইছোঁ, দালচেনি লং দি পেলাই, কাৰণ ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, অকণমান ভয়ো লাগি আছে। এইফালে ব্ৰেকফাষ্ট মই পাস্তা বনাইছোঁ, পাচলি হিচাপে বিলাহী, ব্ৰকলি, বিনছ লৈছোঁ, আৰু এয়া অৰিগেনো যিটো পাস্তাত দিয়ে। আৰু এইফালে জালুক অকণমান দি
এইখিনি উতলাই অলপমান চাহপাত দিলোঁ, চেনি কিন্তু নাই দিয়া। আৰু এইফালে পাস্তাখিনিও ধুনীয়াকৈ বইল কৰি মই পানী টুকি ল'লোঁ আৰু তেল গৰম কৰি তাতে বিলাহী দিলোঁ। পিঁয়াজ নাই দিয়া, আপুনি ইচ্ছা কৰিলে দিব পাৰে। বিলাহী, ঘৰৰ বিলাহী, এয়া অকণমান ৰং আহি গৈছে। আৰু এয়া ব্ৰকলি বিনছ ভাজি লৈছোঁ, নিমখ জোখমতে দিছোঁ আৰু অকণমান জিঞ্জাৰ গাৰ্লিক পেষ্ট দিম। জিঞ্জাৰ গাৰ্লিক পেষ্ট দিলে মানে নিমখ অকণমান কম দিব লাগে। এয়া জালুক দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে সিজাৰ পিছত আজি মই গাখীৰ দি বনাম পাস্তা। আপোনালোকে ট্ৰাই কৰিব পাৰে। এই অৰিগেনো অকণমান দিব, কাৰণ বেছিকৈ দিলে তিতা হৈ যায়। আৰু তাৰপিছত মই গাখীৰখিনি দি দিলোঁ আৰু এতিয়া মই পাস্তাখিনি দি জল্দি লৰাই থাকিম, নহ'লে গাখীৰ দেৰি যাব। গেছটো সৰু কৰি পেলাই লৰাই আছোঁ। এইদৰে টেষ্ট কৰক, বনাওক, খাওক। একদম বাহিৰত পোৱা পাস্তা নিচিনা হৈ যায়। গাখীৰ দিলে মানে অলপ মিঠা মিঠা ভাৱটো আহে যে, ভাল লাগে খাই। আৰু এইভাগে আমি ব্ৰেকফাষ্ট খালোঁ, ছোৱালী আৰু মই। ব্ৰকলি পাস্তা এইখিনি মোৰ আছিলে, এইখিনি তাইৰ ভাগ। তাই বেছিকৈ থকাখিনিত বহিছে। সেইকাৰণে ল'ৰা ছোৱালীক বোলে সৰহকৈ দিব লাগে, সৰহকৈ দেখি হেনো বস্তুও সৰহকৈ খায়। কেঁচা খাইছানে? কেঁচা হে টেষ্টি। फोन पे पास्ता को फोन पे बात की हो? क्या करती हो? हाँ करो करो करो, कैसे की करो? बात करो। कौन है? এইডাল ফোনৰ ৱায়াৰ নিচিনা যে দেখিবলৈ, তাই হেল্ল' বুলি কৈছে। কথা পাতিছে এনে ফোনত কথা পাতিছে। ছোৱালী শুলে, তাই শুওঁতে মই কাম কেইটামান কৰি ল'লোঁ। কাপোৰ জাপি ৱাৰ্ডৰোবটো অকণমান ঠিক কৰিলোঁ। আৰু এইবোৰ চাওক, পেইণ্ট, এইটো ফিংগাৰ পেইণ্ট হয়। এই একো ল'ৰা ছোৱালীক ক্ষতি সাধন কৰিব নোৱাৰে, যদিও 3 বছৰ ওপৰৰ পৰা দিব লাগে। আৰু ছোৱালী এইটো কৰি আছে, চাওকচোন। তাই নেইল পালিচ লগাইছে। মই ইভাগে নেইল পালিচ তাইক লগাই দিয়া নাই আৰু লগোৱাও নাই, কিন্তু মই নেইল পালিচ লগোৱা দেখি থাকে যে, এইবোৰ লগাইছে চাওক। অকণমান টাইম স্পেণ্ড হৈ গৈছে তাইৰ লগতে, মোৰো কাম কেইটামান হৈ গৈছে। নহ'লে অকলশৰে ঘৰত থকা আমনি কৰি থাকে। তাইৰ লগত মই এতিয়া বল খেলিব লাগে, কিবাকিবি কৰিব লাগে, সেইবোৰ কৰি থাকে। সেইকাৰণে এইবোৰ কৰি অকণমান যদি টাইম যায়, মই বাকী কামকেইটা কৰি হৈ যায়। আৰু এতিয়া ডাঙৰ হৈছে কাৰণে নিজেই ধুইছে, আৰু ভৰি হাতকেইটা ৰং লগোৱাৰ পিছত সেইবোৰে তাইৰ কাম। पाव में भी दो उधर भी। ফ্ৰেণ্ডছ, ভ্লগটো সামৰণি মাৰিম। তাৰ আগতে মই সন্ধিয়া এটা বনাইছিলোঁ ৰেচিপি, মানে কি মছলা পাপৰ বুলি কয়। পাপৰ কেইখনমান ফ্ৰাই কৰি লৈছোঁ। পাপৰ আপোনালোকে নৰ্মেল পাপৰো হ'ব পাৰে, মছলা থকা জালুক থকা পাপৰ হয় যে, যিকোনো পাপৰ আপুনি ফ্ৰাই কৰি ল'ব পাৰে। তাৰপিছত মই পাচলি ল'ম। মই পাপৰ প্ৰায় আমাৰ 4জনৰ, মানে ছোৱালীজনীৰ সৈতে 2খন, মই 10খন পাপৰ ফ্ৰাই কৰি ল'লোঁ, 2খনকৈ। আৰু পিঁয়াজ, ক'লা নিমখ, ধনিয়া, জলকীয়া, বিলাহী, এই গোটেইখিনি ভালদৰে মিক্স কৰিম। ভালদৰে সানি ল'লে টেষ্টটো আহে। অকণমান মিঠাতেলো দিব পাৰে, মিঠাতেল মোৰ ওচৰত নাই এতিয়া। ৰিফাইন তেল নিদিলোঁ আৰু ভাল নালাগে। আৰু এইখিনি ভালদৰে পিটিকি লৈ এই পাপৰ 2খনকৈ প্লেটত সজাই লৈছোঁ যে, তাতে দি দিছোঁ। আৰু এয়া সন্ধিয়া খাবৰ বাবে পাপৰ মছলা ৰেডি হৈ গ'ল। ইয়াৰ লগত আপুনি ইচ্ছা কৰিলে ডালিম দিব পাৰে, চীজো দিব পাৰে। আৰু মই কেইটামান ভজা বাদাম দি দিছোঁ। আপোনালোকে কেচু নাট, খিচমিচ যিয়ে ভাল পায়
দি পেলাই টেষ্ট কৰিব পাৰে যদি আগতে নাই বনোৱা এবাৰ টেষ্ট কৰক বনালেহে আকৌ ইয়াৰ টেষ্ট ল'ব পাৰিব ন কি যে কওঁ মই সেইকাৰণে এবাৰ বনাই ইয়াৰ জুতি লওক আৰু আজি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ মই চুলিত লগালোঁ পিঁয়াজৰ ৰস আৰু নাৰিকল তেল যদি কিবা সুফল পাওঁ তেন্তে নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম থেংকছ ফৰ ৱাটছিং বাই বাই